হাই ফ্ৰেণ্ড, মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ ঘৰত কঠীয়া পাৰিছে, দেখাম আপোনালোকক। আৰু ভিডিঅ'তে সকলোকে চাই থাকিব। কঠীয়া পাৰিছে মানে আৰু ধান ছিটিয়াব, সকলোৱে গম পায় আৰু। তো তেন্তে ব'লক এতিয়া বাৰীলৈ যাম, কি হৈছে সকলো দেখাম আৰু ভিডিঅ'তে সকলোকে চাই থাকিব। ব'লক এতিয়া বাৰীলৈ গৈ আছোঁ, দেখাম আপোনালোকক। ধান চিটিয়াটো মই আপোনালোকক দেখাব নোৱাৰিলোঁ, কাৰেণ্টটো গ'লগৈ। কাৰণ ট্ৰেক্টৰখন বেয়া হৈ থাকিলে যে, আৰু ট্ৰেক্টৰখন বেয়া হৈ থাকিলে আৰু হালটো তেতিয়া বাব নোৱাৰিলে, পাছবেলালৈ থৈ দিলে। আৰু আজি আমাৰ ফাৰ্ষ্ট ইয়েৰ ফাইনেল এক্সাম শেষ হ'ল, বায়'লজি আছিলে আৰু দি আহিলোঁ। চব চিটুৱাই মেলি শেষ কৰি দিলে আৰু আজি SSLCৰ এক্সামৰ ৰিজাল্ট দিলে আৰু আমাৰ ওচৰত দিছে আৰু ভালকৈ পাছ কৰিছে আৰু সকলোলৈকে শুভেচ্ছা থাকিল। আৰু এতিয়া ভালকৈ পঢ়িবা। যদি মোৰ কোনোবাই পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীয়ে চাই আছা, তোমালোকলৈ শুভেচ্ছা থাকিল আৰু ভালকৈ পঢ়িবা সকলোৱে, আৰু এজন ভাল দেশৰ নাগৰিক হ'বা আৰু সকলোৰে সপোনবোৰ পূৰ হওক, তাৰে কামনা কৰি আজি মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ।